हेलो स्टूडेंट केने आसा आशा करिছোঁ ভালে আছা বাট টেনশন কিয়নো তোমালোকৰ এক্সাম আহি পাইছে আসামিজ পেপাৰখন মই সেইকাৰণে লৈ আহিছোঁ 2026 যেহেতু তোমালোকে এক্সাম দি আছা তোমালোকৰ 2024 যেটো প্ৰিভিয়াছ ইয়াৰৰ যেটো কুৱেশ্যন পেপাৰ হেতু তোমালোকৰ কাৰণে অতিকে জৰুৰী তাৰ পৰা বিহে কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেন্ট আহি যাব পাৰে সো মই কুৱেশ্যনখন তোমালোকৰ আগত লৈ আহিছোঁ সো প্ৰথমতে অতি সমু উত্তৰ দিয়া 1 নম্বৰ কুৱেশ্যন যত নেকি 2 মাৰ্কৰ আছে দুটা কুৱেশ্যন যে ক নম্বৰত আছে এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি খ নম্বৰ হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা কি এই দুটা বস্তুৰ উত্তৰ তোমালোকে চিনিয়ে পাইছা আৰু কুৱেশ্যনটো চিনি পাইছা কিয়নো তোমালোকে এইবোৰ পঢ়িছা সো ইয়াৰ উত্তৰ আমি কেনেকৈ লিখিব লাগিব এই সাইডত থকা মাৰ্ক চাই পেলাই কিমান মাৰ্কৰ আছে 2 মাৰ্কস 1 মাৰ্ক কৈ দুটাৰ কাৰণে 2 মাৰ্ক আছে অৰ্থাৎ 1 মাৰ্কৰ কাৰণে একদম বিহে সৰু লাইনত এটা দুটা লাইনত লিখিব লাগিব তাৰ পিছত যোৱা 2 মাৰ্কৰ সমূহ উত্তৰ লিখা যিকোনো দুটা তিনটা দিয়া আছে যিকোনো দুটা লিখিব লাগিব মাৰ্ক সাম আমি 2 * 2 দুটা লিখিব দিছে 2 মাৰ্ক কৈ অৰ্থাৎ 2 মাৰ্কৰ কাৰণে লিখিম 1 মাৰ্কত কৈ অলপ ডাঙৰ কৈ আমি লিখিম কুৱেশ্যন চোৱা ক নম্বৰ এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন খ নম্বৰ আৰ্টৰ বিপৰীত পন্থা দুটা কি গ নম্বৰ চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক কৰ পৰা অসমলৈ আহিছিল 3 নম্বৰ চোৱা এতিয়া উত্তৰ দিয়া এটো হৈছে 4 মাৰ্কৰ কাৰণে 4 মাৰ্কৰ কাৰণে লিখিব লাগিব আৰু এটো বহলাই লিখিম আমি ইয়াত কি কৰিছে যে দুটা কুৱেশ্যন দিব দুটাৰ পৰা যিকোনো এটা অৰ্থাৎ নাইবা দিয়া থাকিব নাইবা দিয়া থাকিলে আমাৰ বিশেষ এটা চিন্তা কমি যায় যে এটা নোৱাৰিলো আনটা পাৰি যাম কিন্তু তোমালোকে এতিয়া যিহেতু তোমালোকৰ দুটা কুৱেশ্যন আগত আছে তোমালোকে দুটা কুৱেশ্যনে চাবা আৰু কিতাপত পঢ়াও চাবা কুৱেশ্যন বিলাক যে ইয়াত কি দিছে যে ক নম্বৰ উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিশান শিক্ষক গৰাকীয়ে কিয় এইদৰে ক'লে পাঠৰ সহায়ত বুজাই লিখা আৰু খ নম্বৰ হৈছে বিহে এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বহবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলামত বুজাই লিখা 4 মাৰ্কৰ কাৰণে বহলাই লিখিবা তাৰ পিছত 4 নম্বৰ কুৱেশ্যন চোৱা ইয়াত 1 মাৰ্ক কৈ দুটা কুৱেশ্যন দিয়া আছে 1 মাৰ্কৰ কাৰণে অতি সমু প্ৰশ্নৰ উত্তৰ ক নম্বৰ হৈছে কুৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি খ নম্বৰ হস্পিটালৰ বিছনাত শুই থাকোতে অকনিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিলে তাৰ পিছত আমি আগবাঢ়িছো 5 নম্বৰ সমু উত্তৰ দিয়া 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে যি হয় দেখা যাব কথাহাৰৰ বক্তা কোন কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাহাৰ কৈছিল এখানে লিখিবা 2 মাৰ্কৰ কাৰণে তাৰ পিছত 6 নম্বৰ কুৱেশ্যন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া দুটা দিয়া আছে নাইবা অৰ্থাৎ নাইবা যদিও লিখি দিয়া নাই কিন্তু দুটা যিকোনো এটা প্ৰশ্নৰ হে উত্তৰ দিব কৈছে আৰু এটো 4 মাৰ্কৰ কাৰণে আমি বহলাই লিখিম যে এটা কথাই কুৱলীৰ মনত হংকাৰ সৃষ্টি কৰিলে কি কথাই কুৱলীৰ মনত হংকাৰ সৃষ্টি কৰিলে পাঠটোৰ আলমত বা পাঠটোৰ আধাৰত বুজাই লিখা খ নম্বৰ অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া 7 নম্বৰ চোৱা 1 মাৰ্কৰ কৈ আমি দুটা কুৱেশ্যনৰ আনসাৰ লিখিম সাইডত চোৱা নম্বৰ দিয়া আছে 1 * 2 = 2 মাৰ্কৰ কাৰণে 1 মাৰ্কৰ দুটা যে অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল জাস্ট নামটো লিখিম আমি যে অৰণ্য যাত্ৰাৰ দলটোৰ দলপতিৰ নাম হৈছিল অমুক তাৰ পিছত খ নম্বৰ ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে 8 নম্বৰ কুৱেশ্যন চোৱা সমু উত্তৰ দিয়া 2 মাৰ্কৰ কাৰণে প্ৰকৃতিৰ কোনবোৰ সৌন্দৰ্যৰ নিয়মে পাহিক আকৃষ্ট কৰে 2 মাৰ্কৰ কাৰণে লিখিবা তাৰ পিছত নেক্সট হৈছে নাইবা দিয়া আছে যিকোনো এটা লিখিব লাগে 3 মাৰ্কৰ কাৰণে ক অ বাইদেউহঁত আমাক বসুৱা অ বাইদেউহঁত আমাক বসুৱা কোনে কাক বাইদেউহঁতক বুলি সম্বোধন কৰি বসাবলৈ কি অনুৰোধ কৰিছিল কোনে লিখিম কাক লিখিম আকৌ
কাক সম্বোধন কৰিছিল এইটো লিখিম বচাবলৈ আকৌ কিয় অনুৰোধ কৰিছিল সেই কিয়ৰ যিটো কাৰণ সেইটো লিখিম হ'ল 3 মাৰ্কৰ কাৰণে হৈ গ'ল তাৰপিছত খ নম্বৰ হৈছে শিৰিন ইবাৰী কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা অতি চমু উত্তৰ দিয়া আকৌ একদম সৰু কুৱেশ্যন 1 মাৰ্কৰ কাৰণে দুটা লিখিব লাগে ক মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে খ নম্বৰ আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন 11 নম্বৰ কুৱেশ্যন আগৰটো 10 নম্বৰ কুৱেশ্যন আছিলে পিছৰটো 11 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া 2 মাৰ্কৰকৈ দুটা লিখিব লাগিব ক নম্বৰ মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা খ নম্বৰ জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় দিয়া 12 নম্বৰ হৈছে 3 মাৰ্কৰ কুৱেশ্যন খনক সনন্দ যোগী জেহাকু দিৰাই সকল নিগমে যাক বিচাৰি নাপায় একচুৱেলি ক্লিয়াৰলি কুৱেশ্যন পেপাৰটোত মই পঢ়িব পৰা নাই ক্লিয়াৰলি দেখা পোৱা নাই সো ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় কৈছে কিয় এনেদৰে কৈছে চমুকৈ লিখা 3 মাৰ্কৰ কাৰণে লিখিবা 13 নম্বৰ হৈছে তলৰ যিকোনো এটা অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া ক নম্বৰ প্ৰকৃতিক কোনে হাদৰি আনিলে বুলি কিয় কৈছে খ নম্বৰ অসমৰ হেংদাং ক'ত জিলিকিছিল নিজৰ গড় বিচাৰি নোপোৱা মানুহজন কি আছিল তাৰপিছত 14 নম্বৰ তলৰ যিকোনো দুটাৰ চমু উত্তৰ দিয়া 2-2কে 4 মাৰ্ক আছে যিকোনো দুটা 3টা দিয়া আছে যিকোনো দুটা লিখিব লাগিব ক নম্বৰ উঠাহে ঋতিক জ্ঞানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা খ নম্বৰ কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে মৰাৰ পিছতো পুনৰ অসমত জনম ল'ম বুলি ভাবিছে কিয় বুজাই লিখা আৰু গ নম্বৰ হৈছে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু কোনে কাক বিচাৰি নাপালে বিচাৰি নোপোৱাৰ কাৰণ কি এইখিনি লিখিব লাগে 2 মাৰ্কৰ কাৰণে লিখিব লাগে 15 নম্বৰ হৈছে উত্তৰ দিয়া ক প্ৰশস্তি কবিতাটোৰ প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা অথবা মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা 4 মাৰ্কৰ কাৰণে আমি কেনেকৈ বহলাই লিখিম 16 নম্বৰ এতিয়া ষ্টাৰ্ট হ'ল গ্ৰামাৰ সেকশন আৰু গ্ৰামাৰত ইয়াত যি আছে প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ কাৰণে অতিকে জৰুৰী কমন পৰিব পাৰে হয়তো ডাইৰেক্ট চোৱা বেয়া বাক্য সহ সমাসৰ নাম আহিব হয়তো সেম টু সেম এই যি দিয়া আছে কীট পতংগ বনভোজ এইটো নাহিবও পাৰে আমি কিতাপৰ পৰা আৰু শিকিম এইখিনিও শিকিম হয়তো এইটো আহি যাব পাৰে হয়তো কিতাপত থকা আৰু তোমালোকৰ যিবিলাক কুৱেশ্যন বেংকত আছে সেইবিলাকৰ পৰা কমন পৰিব পাৰে পিছৰটো সন্ধি ভাঙা আহিব তাৰপিছত মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা আহিব তাৰপিছত নট্যবিধি কিয় হ'ল সত্যবিধি কিয় হ'ল জ্যোতিষ চিহ্ন বসাব আহিব চ' বাক্য ৰচনা কৰিব আহিব এটা অৰ্থত প্ৰকাশ কৰা শব্দ দিব তোমালোকে সেই তাৰ অৰ্থ লিখি পেলাই বাক্য ৰচনা কৰিব লাগিব বিপৰীতাৰ্থক শব্দ আহিব এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা চোৱা জিঅ নম্বৰত আছে তাৰপিছত চোৱা প্ৰত্যয় ভাঙা আহিব সমাৰ্থক শব্দ লিখিব আহিব চ' এইবোৰ বস্তু তোমালোকৰ কাৰণে অতিকে জৰুৰী এইবোৰ আহিব কমন 100% কমন এতিয়া চোৱা আমি নেক্সট কুৱেশ্যন যিটো আছে ভাৱ সম্প্ৰসাৰণ তালৈ আগবাঢ়িছোঁ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি মই কেইদিন আগত কিছুমান ইম্পৰ্টেণ্ট ভাৱ সম্প্ৰসাৰণ আপলোড কৰিছিলোঁ তাৰ পৰাই আহিছে চোৱা এটা তাৰপিছত মই ইম্পৰ্টেণ্ট আবেদন পত্ৰ মই আপলোড কৰিছিলোঁ তাৰপিছত প্ৰতিবেদন লিখনৰ পৰাও মই কৰিছিলোঁ চোৱা তাৰ ভিতৰৰ পৰাই তাৰ লগত মিল থকাবিলাকে আহিছিলে চ' ভাৱ সম্প্ৰসাৰণত আহিছে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি আৰু এটা কথা ভাৱ সম্প্ৰসাৰণ আবেদন বা প্ৰতিবেদন এই তিনিটাৰ পৰা যিকোনো এটা লিখিলেই হ'ল যাৰ কাৰণে বহুত প্ৰব্লেম হয় সি মাত্ৰ এটা শিকিলেও হৈ যাব কিন্তু যদি তুমি যিটো ভাৱ সম্প্ৰসাৰণ দ্বাৰা শিকিলা সেইটো তোমাৰ কমন নপৰিলে তাৰপিছত তুমি কি কৰিবা সেইকাৰণে তুমি লগতে আবেদন পত্ৰ লিখাটো শিকিবা চ' ইয়াত চোৱা আবেদন পত্ৰ কি আছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা আবেদনত তোমাৰ নাম
ঠিকনা উল্লেখ নকৰিবা ডাইৰেক্ট নাম আৰু ঠিকনা উল্লেখ আমি দিব নালাগে তাৰপিছত চোৱা গ নম্বৰ তোমাৰ অঞ্চলত বানপানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা ডেস্ক বেঞ্চ আদি নষ্ট হোৱাৰ আৰু সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা আৰু এনেকুৱা ধৰণৰে আহিব আৰু যোনসকলে আগৰ মই পোষ্ট কৰা ইম্পৰ্টেণ্ট প্ৰতিবেদন আবেদনৰ ভিডিঅ'টো চোৱা নাই গৈ পেলাই চাই ল'বা তাৰ মাজৰ পৰা আহিব বুলি একদম 99% কমন আৰু 18 নম্বৰ কুৱেশ্যন তলৰ যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা ক নম্বৰ দিছে অসমৰ পৰ্যটন উদ্যোগ আৰু ইয়াত চোৱা আৰম্ভণি দি দিছে কেনেকৈ লিখিব লাগে আৰু প্ৰথমতে আৰম্ভণি তাৰপিছত পৰ্যটক আকৰ্ষক স্থল পৰ্যটকৰ আকৰ্ষণ যিটো স্থল সেইটোৰ বিষয়ে লিখিম তাৰপিছত পৰ্যটনৰ সম্ভাৱনা তাৰপিছত সামৰণি এনেকৈ লিখিব লাগিব তাৰপিছত খ নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি গ্ৰন্থখনৰ পৰিচয় ভাল লগাৰ কাৰণ সামৰণি তাৰপিছত বিজ্ঞানৰ অৱদান বা তোমাৰ প্ৰিয় সাহিত্যিক এইবোৰ শিকিব পাৰা আৰু মই এই ৰচনাৰ ওপৰতো কমন দি পেলাই মই আগতে ভিডিঅ' পোষ্ট কৰিছোঁ গৈ চাই ল'বা তাৰ মাজৰ পৰা আহিব আৰু এইখিনিও তাৰ মাজৰ পৰাই আহিছে হল আৰু 19 নম্বৰ কুৱেশ্যনত চোৱা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা 21 জনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা আৰু এইটো 6 মাৰ্কৰ তাৰপিছত 20 নম্বৰ তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা এইটো 2 × 2 = 4 4 মাৰ্কৰ দিয়া আছে তাৰপিছত চোৱা 21 নম্বৰ কুৱেশ্যন তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ দিয়া বট্টদেৱৰ সম্পূৰ্ণ নামটো কি যিকোনো এটা দুটা দিয়া আছে যিকোনো এটা লিখিলেই হ'ল কিন্তু ইয়াত আমি দুটা শিকিম বট্টদেৱৰ সম্পূৰ্ণ নামটো কি শিকি ল'বা হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি লিখা আৰু 22 নম্বৰ উত্তৰ লিখা কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ অৰ্জুন ভীম আৰু যুধিষ্ঠিৰে বজোৱা শংখ কেইটাৰ নাম লিখা আৰু খ নম্বৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা শিকোৱা যিকোনো দুটা বিভাগৰ নাম লিখা আৰু এইখিনি আহিছে 2-2কৈ 4 মাৰ্কৰ অৰ্থাৎ 2 মাৰ্কৰকৈ তুমি লিখিব লাগিব তাৰপিছত 23 নম্বৰত চোৱা উত্তৰ লিখা 3 মাৰ্কৰ কাৰণে ইয়াত নাইবা দিয়া আছে যিকোনো এটা লিখিব লাগে কিন্তু আমি দুটা শিকিম কিয়নো দুটা তোমালোকৰ কাৰণে দুটাৰ পৰা এটা আহি যাব পাৰে যে ক নম্বৰ যুদ্ধত 6 জন বদে কিছু ফলক নেদেখো বিজয়কো আকাংক্ষা নকৰক ৰাজ্যৰ ইচ্ছা নাই সুখক নবাঞ্চু কথাষাৰ কোনে কেতিয়া কাৰ আগত কৈছিল তোমাৰ নিজৰ ভাষাত লিখা অসমীয়া ভাষাত লিখিব লাগিব নাইবা খ আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা যিকোনো এটা লিখিলেই হ'ল 3 মাৰ্কৰ কাৰণে কিন্তু তোমালোকে ইয়াত দুটা শিকিবা 24 নম্বৰ হৈছে অতি চমু উত্তৰ লিখা 1 মাৰ্ককৈ দিয়া আছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিলে খ নম্বৰ কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিলে 25 নম্বৰ কুৱেশ্যন হল এৱেটোৰ সময় খবৰ জাতিৰ জাৰুদাৰ যে বাই কথাফাকিত উল্লেখ কৰা জাতিৰ জাৰুদাৰ মানে কি চমুকৈ লিখা 2 মাৰ্কৰ কাৰণে 26 নম্বৰ অতি চমু প্ৰশ্নৰ উত্তৰ লিখা ক গাততে পুততে পেটাৰী বান্দতে ধনত লাগিবে জুই ইয়াত কোনে কিয় ধনত জুই লাগিব বুলি কৈছে নাইবা খ নম্বৰ দিয়া আছে ধৰ জাৰু ধৰ বাই কবিতাটিৰ মূল ভাৱ লিখা দুটা কুৱেশ্যনৰ পৰা যিকোনো এটা লিখিব আহিছে 4 মাৰ্কৰ কাৰণে তাৰপিছত 27 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ 1 মাৰ্কৰ কাৰণে আছে এইখিনি আকৌ গ্ৰামাৰ ছেকশ্যনত পৰিছে উপসৰ্গ আহিছে চোৱা শুদ্ধ বাক্য লিখা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তাৰপিছত খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা তুমি বৰষুণতে গলা দেশ তাৰপিছত ঘ নম্বৰ তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা যিকোনো এটাৰ উপাসনা নহলে অনন্তকালৰ তাৰপিছত তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা বা আহি বা পুহাইল 28 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া লেচাৰী কুসুমমালা আৰু কন্যা দিয়া আছে চোৱা এইখিনি আছিলে তোমালোকৰ 2024 বৰ্ষৰ যিটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যিটো নেকি তোমালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় কিয়নো মাজত 2025 গুচি গ'ল আৰু তোমালোকে 26ত এক্সাম দিবা সো এইখিনি কুৱেশ্যন তোমালোকে ভালকৈ শিকা আৰু যিমান পাৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সলভ কৰা কিয়নো কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়াৰৰ পৰা আহাৰ অতিকৈ বেছি চান্স থাকে তো তোমালোকৰ পৰীক্ষা আহি গ'ল তোমালোকৰ কাৰণে
পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল চ' আজিলৈ ইমানতে সামৰিছোঁ ভালকৈ পঢ়িবা টেনশ্যন নল'বা ভালকৈ পৰীক্ষাটো দিয়া আৰু ধন্যবাদ থাকিল